মৰ্ণিং বন্ধু বান্ধৱীসকল, আজি মই ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। এতিয়া বাজিছে 6:10 আৰু ৰিধিমা শুয়ে আছে। মই কাম চাম কৰি ৰেডি হৈ লওঁ। আপোনালোকে মোৰ লগত চাই থাকিব। আমি ৰাতিপুৱা ব্ৰেকফাষ্ট খাই লওঁ দুইজনীয়ে, তাৰপিছত আকৌ লগ পাম আপোনালোকক। আমি ঘৰত অকল দুইজনীহে আছোঁ। ৰিধিমাৰ দেউতাক নাই ঘৰত, জংঘলত গ'ল। চানডে প্ৰায় যায়েই। আমি দুইজনীহে আছোঁ। আমি দুইজনীয়ে কি কৰোঁ দেখাই থাকিম আপোনালোকক। চুলিখিনি তাইক মই অকণ আঁচুৰি দি আছোঁ এতিয়া। চুলিখিনি দেখাই দিয়া। আমাৰ গা ধুই দুইজনীৰে হৈ গ'ল। তাইক মই চুলিখিনি ধুৱাই দিছোঁ চানডে বাবে। আজি ময়ো ধুইছোঁ। তাই চুলিখিনি শুকাবলৈ অলপমান টাইম লাগে, সেইবাবে ভাবিছোঁ মই অকণমান আঁচুৰি কৰি দিওঁ, শুকুৱাই দিওঁ। হাই ভিউৱাৰ্ছ কৈ দিওঁ। হাই ভিউৱাৰ্ছ। আপোনালোকে চাই থাকক তেন্তে, মই কি কৰোঁ আপোনালোকক দেখাই থাকিম। এতিয়া দুইজনীয়ে ৰেডিঅ'টো শুনি ৰিধিমা ডান্স কৰি আছে। ব্ৰেকফাষ্টটো কৰিব এতিয়া। ডান্স কৰা। আমাৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল আৰু কি কৰোঁ মই দেখাই থাকিম। এতিয়া ৰিধিমাই মোবাইল চাই আছে, মই তাইৰ কাষতে বহি আছিলোঁ। এতিয়া দুপৰীয়াৰ লাঞ্চ বনাম। কি বনাওঁ আপোনালোকক দেখাই থাকিম। আজি আমি দুইজনীহে আছোঁ যিহেতু, কণীৰ আঞ্জা বনাব ওলাইছোঁ। চিম্পল বনাম, মই নিজে যেনেকৈ বনাওঁ ৰেগুলাৰ তেনেকৈয়ে দেখুৱাব ওলাইছোঁ। চাই থাকক। মই কণী 2টা বইল কৰি লৈছোঁ আৰু আলু 1টা বইল কৰি লৈছোঁ। আলুটো অকণমান ডাঙৰ, প্ৰয়োজন অনুসৰি আপোনালোকে ল'ব কিমান আলু লাগে, কিমান কণী লাগে। মই এতিয়া আমি দুজনীৰ কাৰণে 2টা কণী লৈছোঁ আৰু 1টা আলু লৈছোঁ। আৰু লৈছোঁ লগতে 1টা বিলাহী মই চপ কৰি লৈছোঁ। আৰু পিঁয়াজো লৈছোঁ, পিঁয়াজ 1টা লৈছোঁ, পিঁয়াজো 1টা চপ কৰি লৈছোঁ। আৰু ধনিয়া পাত মিহিকৈ কুটি লৈছোঁ। বাকী মই পেনখন পাতি দিছোঁ আৰু গেছটো জ্বলাই দিম এতিয়া। গেছটো মই জ্বলাই দিলোঁ। পেনখন পাতি দিছোঁ, গৰম হ'লে মই এতিয়া তেল দি দিম। অলপমান তেল দি দিম। মই ফাৰ্ষ্টে এই কণীকেইটা ফ্ৰাই কৰিম। তেলখিনি অলপমান গৰম হ'ব দিম আৰু কণী 2টা মই ইয়াতে ফ্ৰাই কৰিম। নিমখ আৰু হালধি সানি লৈ কণীকেইটা। তেলখিনি গৰম হৈছে, আপোনালোকে দেখিছে চাগে। বেছি গৰম হ'লে গেছৰ চুইচটো কমাই দিব, অলপমান ল' ফ্লেমত কৰি দিব। বাকী মই ইয়াতে কণী 2টা ফ্ৰাই কৰি ল'ম। অলপমান কালাৰটো হোৱালৈকে ফ্ৰাই কৰি দিব। কালাৰটো যাতে অলপমান ভাল হৈ যায়, ফ্ৰাই কৰা হয়। কালাৰটো হৈ আহিছে আৰু ৰঙা দৰে ফ্ৰাই কৰা হৈছে। মই বেছি ফ্ৰাই কৰিলে বেয়া পাওঁ। মোৰ ৰিধিমায়ো ছোৱালীজনীও বেয়া পায় বেছি ফ্ৰাই কৰিলে, সেইবাবে মই ইমান বেছি ফ্ৰাই নকৰোঁ। আপোনালোকে যদি ভাল পায় তেনেকৈ বহুত বেছিকৈ অকণমান ফ্ৰাই কৰি ল'ব পাৰে। এটা উঠাই দিম মই কেৰাহীৰ পৰা। এতিয়া মই চপ কৰা পিঁয়াজখিনি প্ৰথমে দি দিম। অলপ সময় লৰাই থাকিম, ফ্ৰাই হওক চপ কৰা পিঁয়াজখিনি। পিঁয়াজখিনি এনেদৰে ফ্ৰাই কৰি থাকিব। অলপমান ৰংটো যেতিয়া ব্ৰাউন কালাৰ নিচিনা হ'ব, ফ্ৰাই কৰা নিচিনা দেখা পাব, তেতিয়া আপোনালোকে ইয়াতে আকৌ বিলাহীখিনি চপ কৰা বিলাহীখিনি ইয়াতে দি দিব। মই বিলাহীখিনি দি দিলোঁ ইয়াতে। মিক্স কৰি আকৌ ফ্ৰাই কৰি দিম। ইয়াতে অলপমান নিমখ দি দিব, যাতে এইখিনি ভালদৰে সিজে। নিমখ অলপমান দি দিলে এইখিনি ভালকৈ সিজিব। তেনেদৰে অলপমান নিমখ লৰাই দিব। আৰু এইখিনি এনেদৰে ফ্ৰাই কৰা হোৱাৰ পিছত ইয়াতে মছলা, এতিয়া গেছটো অলপ ল' কৰি দিব, নহ'লে এইখিনি পুৰা যাব। অলপমান মোৰ গৈছেই, বেছি জুই হৈ আছিলে যে কম কৰি দিয়া নাছিলোঁ, সেইবাবে অকণমান হেৰি হৈ গৈছে। ইয়াতে মই এতিয়া আপোনালোকক নহৰু আদা পেষ্টখিনি দেখুৱাবলৈ থাকি গ'ল। বাকী নহৰু আদা পেষ্ট অলপমান হাফ চামুচ দি দিব। তাৰপিছত মিক্স কৰি দিব। আৰু আপোনালোকে এতিয়া ইয়াত
ৰঙৰ কাৰণে কাশ্মীৰী মিৰ্চ অলপমান দি দিব আৰু গৰম মছলা অলপমান সোৱাদৰ বাবে দি দিব। তাৰপিছত এনেদৰে লৰাই দিব। ধুনীয়াকৈ সিজিছে আৰু গোন্ধও বহুত ধুনীয়া ওলাইছে। এতিয়া এই আলুখিনি অলপমান এনেকৈ ভাঙি ল'ব। ভাঙি তাত আকৌ পেনখনত দি দিব লাগিব। আলুখিনি অলপমান এনেকৈ ভাঙি ল'লে ভাল হয়। আলুখিনি এতিয়া ইয়াত দি দিম। আৰু আলুখিনি এনেদৰে এইখিনিৰ লগত মিক্স কৰি দিম। কি হয় নাজানো আৰু বনাই আছোঁ, চাই থাকক। মোৰ হালধি দিবলৈ থাকিয়ে গৈছিলে। এতিয়া প্ৰথমতে দিব লাগিছিলে, তথাপি এতিয়া দি দিছোঁ, একো নহয় বাৰু কালাৰটোৰ বাবে। মিক্স কৰি দিওঁ। হালধি দিয়াই নাছিলোঁ, মই পাহৰি গৈছিলোঁ। আৰু এতিয়া ইয়াতে মই গৰম পানী দি দিম। পৰিমাণ মানে জোখৰ অনুসাৰে যেইজন মানুহ সেইটো অনুযায়ী যিমানখিনি বস্তু হয় সেইখিনি অনুযায়ী পানী আপোনালোকে দি দিব। এতিয়া অলপমান লৰাই দিম। এতিয়া গেছটো আপোনালোকে বঢ়াই দিব পাৰে। আৰু এতিয়া উতল আহিছে যিহেতু কণী দুটা তাত দি দিব। কণী দুটা এনেদৰে দি আৰু এতিয়া নিমখটো চেক কৰি চাই আপোনালোকে নিমখ আকৌ দিব লাগিব। অলপমান দিছিলোঁ ফ্ৰাই কৰোঁতে, এতিয়া আকৌ অকণমান নিমখ দিব লাগিব। এতিয়া অলপ সময় 5 মিনিট সময় ঢাকনিখন মাৰি দিব লাগিব। এতিয়া আৰু নমালোঁ মই পেনৰ পৰা। এতিয়া শেষত মই ধনিয়া পাতখিনি যে কাটি থৈছিলোঁ তাৰে অলপমান এনেকৈ দি দিম। এইখিনি হৈ গ'ল। ধনিয়া পাতখিনি দিয়াৰ পাছত ধুনীয়াকৈ প্লেট এখন লৈ এইটো ঢাকি থৈ দিম। ঢাকি থৈ দিলে গোন্ধটো ভাল ওলাব, মানে ধনিয়াৰ গোন্ধটো গোটেই আঞ্জাখিনিত মিক্স হৈ যাব। সেইবাবে অলপমান ঢাকি থৈ দিছোঁ।